নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিবেকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দৰ্শন কৰিবলৈ গৈ আছোঁ তেজপুৰৰ বিখ্যাত বামুণী পাহাৰ। এই বামুণী পাহাৰটো তেজপুৰৰ বিখ্যাত ভৈৰৱী মন্দিৰৰ পৰা অকণমান আগতকৈ আছে। বামুণী পাহাৰখনত মূলতঃ অসংখ্য সৰু বৰ শিলেৰে গঠিত। এই বামুণী পাহাৰখনত একেবাৰে মাজত এটা বিষ্ণু মন্দিৰ আছিলে আৰু তাৰ চাৰিওদিশে চাৰিটা শিৱ মন্দিৰ আছিলে। কিন্তু কালক্ৰমত এই মন্দিৰসমূহ ধ্বংসস্থানত পৰিণত হৈছে। ধ্বংসস্তূপখিনি এতিয়া এই গোটেই পাহাৰখনত সিঁচৰিত হৈ পৰি আছে, যিবোৰ আমি চালেই দেখা পাওঁ। এই সব ভগ্নাৱশেষে হয়। মন্দিৰৰ ধ্বংসাৱশেষখিনি পৰীক্ষা কৰি পেলাই গম পোৱা গৈছে যে এই মন্দিৰটো এটা গুপ্তযুগীয় মন্দিৰ আছিলে। বামুণী পাহাৰখন এটা আৰ্কিঅলজিকেল চাইট বুলি স্বীকৃতি দিয়া হৈছে। এই বামুণী পাহাৰত এতিয়াও খনন কাৰ্য চলাই থকা হৈছে, যাতে আৰু কিছু তথ্য উদ্ধাৰ কৰিব পৰা যায়। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কেতিয়াবা তেজপুৰ চহৰত ফুৰিবলৈ আহে, তেতিয়া তেজপুৰৰ বামুণী পাহাৰখনলৈ আহিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে। আৰু সকলোৱে যাতে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি লয়।